আপোনালোকক স্বাগতম জনাইছোঁ আজি আমাৰ অন্য এটি ভিডিঅ'লৈ। আজি এই ভিডিঅ'ত আমি চাইল্ড ডেভেলপমেণ্ট পেডাগজিৰ বিষয়ে 20টা MCQ কুৱেশ্যন আপোনাৰ লগত আলোচনা কৰিবলৈ ওলাইছোঁ। গতিকে আশা কৰোঁ ভিডিঅ'টো শেষলৈ চাব আৰু ভাল পালে লাইক কমেণ্ট কৰিব আৰু কিবা সুধিব লগা থাকিলে বা কিবা মন্তব্য থাকিলে কমেণ্ট কৰি জনাব পাৰিব। কুৱেশ্যন নম্বৰ 1, শৈশৱকালৰ মানসিক বিকাশৰ বৈশিষ্ট্য হ'ল আত্মকেন্দ্ৰিকতা, কল্পনাবিলাসিতা, ক্ৰিয়া প্ৰৱণতা, সঞ্চালন ক্ষমতাৰ বিকাশ। এতিয়া আমি পাম শৈশৱকালত যি বিকাশ হয় শিশুসকলৰ তিনিটা ভাগত ভগোৱা হয়, যে দৈহিক বিকাশ, মানসিক বিকাশ আৰু আৱেগিক বিকাশ। তাৰ ভিতৰত উত্তৰটো হ'ব কল্পনাবিলাসিতাটো হৈছে মানসিক বিকাশ। এতিয়া আন উত্তৰকেইটা আমি ক, গ আৰু ঘ অপশ্যনটো চাওঁ। যদি এইকেইটাৰ বিষয়ে অলপমান জানিব পাৰোঁ, আত্মকেন্দ্ৰিকতাটো হ'ব শিশুকালৰ বা শৈশৱকালৰ আত্মকেন্দ্ৰিকতা হ'ব এটা আৱেগিক বিকাশৰ বৈশিষ্ট্য মনত ৰাখিব। আৰু ক্ৰিয়া প্ৰৱণতা, সঞ্চালন ক্ষমতাৰ বিকাশ এইকেইটা হ'ব তেওঁলোকৰ দৈহিক বিকাশ। অৰ্থাৎ দৈহিক বিকাশৰ ফলস্বৰূপে ক্ৰিয়া প্ৰৱণতা তেওঁলোকৰ জাগি উঠে, মানে তেওঁলোকে সৰু সৰু খেল ধেমালি এইবিলাক লাহে লাহে খেলিব আৰম্ভ কৰে। আৰু সঞ্চালন ক্ষমতা, বিভিন্ন অংগ সঞ্চালন ক্ষমতা তেওঁলোকে ক্ৰমে হাত ভৰি লৰচৰ কৰা, বগোৱা, আঁঠু কঢ়া, থিয় দিয়া, খোজ কঢ়া আদি দৈহিক সঞ্চালন ক্ষমতাৰ বিকাশ। কুৱেশ্যন নম্বৰ 2, বীৰ পূজন অৰ্থাৎ হিৰ' ৱৰশ্বিপ বিকাশৰ কোনটো স্তৰৰ বৈশিষ্ট্য? ইয়াত শুদ্ধটোতো হ'ব কৈশোৰ কালৰ বৈশিষ্ট্য। বীৰ পূজন বুলি ক'লে কিশোৰ কালত বা কিশোৰীসকলে সেই সময়ত নিজৰ ভৱিষ্যতৰ বাবে নিজৰ জীৱনৰ এজন জীৱন দৰ্শন বা আদৰ্শ ব্যক্তি বাছি লোৱাৰ চিন্তা কৰে, বা তেখেতে কি জীৱন দৰ্শনত তেওঁলোকে অনুসৰণ কৰিব। গতিকে তেতিয়া কি হয়, তেতিয়া কিছুমান প্ৰভাৱশালী ব্যক্তিও তেওঁলোকৰ আদৰ্শত বা তেওঁলোকৰ মনত ক্ৰিয়া কৰে, আৰু সেইসকল ব্যক্তিৰ জীৱন দৰ্শনৰ বিষয়ে তেওঁলোকে নজনাকৈ অনুকৰণ কৰে। এইটো হ'ব পাৰে তেওঁলোকৰ ভাল লগা কিছুমান ব্যক্তি হ'ব পাৰে, যিসকলৰ বা তেওঁলোকৰ দৰে তেওঁলোকে হয়তো ডাঙৰ হৈ তেওঁলোকৰ নিচিনা হ'ব পাৰিব। গতিকে এই যিটো নেকি অনুসৰণ কৰা, যিটো নেকি প্ৰৱণতা বা যিটো যাৰ জীৱন দৰ্শন তেওঁলোকে ভাল পায়, সেইটোক মনে মনে অনুসৰণ কৰে, এইখিনি কোৱা হয় বীৰ পূজন বুলি। ইয়াত উদাহৰণস্বৰূপে আমি কেতিয়াও ক'ব পাৰোঁ বিভিন্ন মহাপুৰুষ, মহান ব্যক্তিসকলৰ জীৱন দৰ্শনত তেওঁলোকে পঢ়ি এনেকুৱা হ'ব বিচাৰে, ঠিক তেনেকুৱাই তেওঁলোকৰ ব্যক্তিত্বত আনিব বিচাৰে। গতিকে এইখিনিক কোৱা হয় বীৰ পূজন বা হিৰ' ৱৰশ্বিপ। নিশ্চয় বস্তুটো বুজি পালে। এতিয়া আমি আগবাঢ়িছোঁ পৰৱৰ্তী প্ৰশ্নলৈ। স্কুলিং এজ বুলি বিকাশৰ কোনখিনি সময়ক কোৱা হয়? ইয়াত অপশ্যনসমূহ আছে বাল্যকাল, শৈশৱকাল, কৈশোৰকাল। ক আৰু খ দুয়োটাই শুদ্ধ। এতিয়া স্কুলিং এজ অৰ্থাৎ স্কুলৰ এজ, যিটো বয়স, সেইটো আমি সকলোৱে প্ৰায়ভাগে জানোৱেই, কিন্তু ইয়াত উত্তৰটো কোনটো হ'ব? স্কুলিং এজ বুলি কোৱা হয় বাল্যকালত। অৰ্থাৎ বাল্যকাল, যিটো শৈশৱকালৰ পিছৰ যিটো নেকি আমাৰ মানৱ জীৱনৰ স্তৰ, বিকাশৰ স্তৰ, শৈশৱকালৰ পিছতে বাল্যকাল। এইখিনি বয়সত ল'ৰা ছোৱালী স্কুলিং এজ বুলি কোৱা হয়। এইটো মনত ৰাখিবা যে বাল্যকালক স্কুলিং এজ বুলি কোৱা হয়। প্ৰতিভাশালী ছাত্ৰ ছাত্ৰীৰ বুদ্ধাংক হ'ল 4টা অপশ্যন আছে। ইয়াৰ ভিতৰত 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব প্ৰতিভাশালী, অৰ্থাৎ তেওঁলোকক গিফ্টেড ষ্টুডেণ্ট বুলি কোৱা হয়। এওঁলোকৰ বুদ্ধাংক হ'ব 140ৰ ওপৰত। এইটো মনত ৰাখিব, এওঁলোক স্বাভাৱিক ল'ৰা ছোৱালীসকলতকৈ পৃথক হয়, অৰ্থাৎ এওঁলোকৰ চিন্তা, বুদ্ধি সম্পন্ন আদি সকলোবোৰ উচ্চ পৰ্যায়ৰ হয়। সকলো দিশতে এওঁলোক আগবঢ়া হয়, পঢ়া শুনা বাকী সকলো দিশতে, খেলা ধূলা সকলোতে এওঁলোকৰ চিন্তা চৰ্চা বহুত উন্নত মানত দেখা যায়, আৰু সেইকাৰণে এওঁলোক গিফ্টেড ষ্টুডেণ্ট বা প্ৰতিভাশালী ছাত্ৰ ছাত্ৰী বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 6, মানসিক বাধাগ্ৰস্ত শিশুৰ ভিতৰত সকলোতকৈ দুৰ্বলসকল বা সকলোতকৈ নিম্ন স্তৰৰ শিশুসকল কোনসকল? ইয়াতে হিন্দী, জৰধি, মুৰ্দী, গ আৰু ক দুয়োটাই শুদ্ধ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব জৰধীসকলক সকলোতকৈ এই স্তৰত বাধাগ্ৰস্ত শিশুসকলৰ ভিতৰত সকলোতকৈ নিম্ন স্তৰ বুলি কোৱা হয়, বা তেখেতসকল সকলোতকৈ দুৰ্বল, অৰ্থাৎ মানসিক সামৰ্থ্য বা বুদ্ধিৰ সামৰ্থ্যত অনুসৰি তেওঁলোক একেবাৰে নিম্নগামী। আৰু তেওঁলোকৰ বুদ্ধাংক এইটো মনত ৰাখিব, তেওঁলোকৰ বুদ্ধাংক হৈছে 25ৰ তলত। অৰ্থাৎ তেওঁলোকে কোনো ধৰণৰ দৈনন্দিন কাম কাজ, অন্ততঃ নিজৰ যিখিনি কাম কৰিব লাগে সেইখিনি তেওঁলোকে ভালকৈ কৰিব নোৱাৰে। দৈনন্দিন যিবিলাক কাম কাজ আছে সেইবিলাক কৰিব, আৰু তেওঁলোকৰ মানসিক বয়সটো 8 বছৰৰ পৰা, অৰ্থাৎ দৈহিক বয়স 8 বছৰ হ'লে তেওঁলোকৰ তাৰপিছত স্তব্ধ হৈ যায়, বিকাশ আৰু তেওঁলোকৰ নহয়। গতিকে তেওঁলোক কোনো স্কুলীয়া শিক্ষা বা অন্ততঃ নিজৰ কামখিনি তেওঁলোকে কৰিব নোৱাৰে। এতিয়া আন দুটা যেনে হিন্দী, তেওঁলোকৰ বুদ্ধাংক হৈছে 30ৰ পৰা 35ৰ ভিতৰত। বুদ্ধাংক 30ৰ পৰা 35। আৰু হিন্দীসকল কেনেকুৱা ধৰণৰ? তেওঁলোক জৰধীসকলকৈ সামান্য উন্নত। তেওঁলোকে নিজৰ দৈনন্দিন জীৱনৰ সহজ সৰল কামবিলাক কৰিব পাৰে, আৰু তেওঁলোকৰ 12 বছৰৰ পিছত তেওঁলোকৰো বিকাশৰ স্তৰটো স্তব্ধ হৈ যায়। এতিয়া মুৰ্দীসকল এইসকল বাকী দুবিধ শিশুতকৈ কিছু উন্নত। তেওঁলোক উন্নত, কিন্তু তেওঁলোকৰ বুদ্ধাংকৰ পৰিমাণ হৈছে 50ৰ পৰা 70, আৰু দৈনন্দিন কাম কাজখিনি তেওঁলোকে নিয়াৰিকৈ কৰিব পাৰে। অন্ততঃ যিখিনি নিজৰ কামমূলক কাম সেইখিনি কৰিব পাৰে, কিন্তু এওঁলোক স্কুলীয়া শিক্ষাৰ বাবে এওঁলোকো উপযুক্ত নহয়। আনুষ্ঠানিক শিক্ষা এওঁলোকে ল'ব পৰা সামৰ্থ্য, মানসিক সামৰ্থ্য এওঁলোকৰ নাথাকে। গতিকে এতিয়া আমি বুজি পালোঁ যে হিন্দী, জৰধি আৰু মুৰ্দীৰ বিষয়ে, আৰু ইয়াৰ উত্তৰটো হ'ব জৰধি। আৰু আপোনালোকক মই এই দুটা বিষয়ে কৈ দিলোঁ কাৰণ এনেকুৱা প্ৰশ্ন আহি থাকে।
এইখিনিৰ ওপৰত এই তিনিটা শ্ৰেণীৰ ভিতৰত মানসিক বাধাগ্ৰস্তসকলৰ ভিতৰত প্ৰশ্ন সোধাটো বা প্ৰশ্ন অহাটো দেখা যায়। গতিকে এইখিনি আশা কৰোঁ আপোনালোকে বুজি পাইছে, নহ'লে আৰু এবাৰ ভিডিঅ'টো চাই ল'ব, আশা কৰোঁ আপোনালোকে বুজি পাব। ইয়াৰ পিছৰ প্ৰশ্নটো আহিছোঁ। ইয়াৰ নেক্সট প্ৰশ্নটো আছে, এজন স্বাভাৱিক ছাত্ৰৰ বুদ্ধাংক কিমান দেখা যায়? ইয়াত অপশ্যন আছে 4টা। তাৰ ভিতৰত হ'ব শুদ্ধ উত্তৰটো স্বাভাৱিক ছাত্ৰ অৰ্থাৎ এভাৰেজ ছাত্ৰ এজনৰ বুদ্ধাংকৰ পৰিমাণ বুলি ক'লে 90ৰ পৰা 110ৰ ভিতৰত বুজা যায়। এইটো মনত ৰাখিব পাৰে বা ভালকৈ চাই ল'ব যে স্বাভাৱিক ছাত্ৰ এজনৰ 90ৰ পৰা 110ৰ ভিতৰত, এওঁলোকক সাধাৰণ শ্ৰেণীত ধৰা হয়। কৰ্মৰ মাজেৰে শিক্ষান পদ্ধতি কোনে আগবঢ়াইছিল? জন লক, ৰুছো, ফ্ৰেন্সিছ বেকন, ফ্ৰেডৰিক হাৰ্বাৰ্ট। ইয়াৰ শুদ্ধ উত্তৰ হ'ব ৰুছোৱে আগবঢ়াইছিল এই ধাৰণাটি। আৰু ৰুছো ইয়াতে মনত ৰাখিব লাগিব, ৰুছো আছিল শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক লক্ষ্যৰ ধাৰণাৰ সমৰ্থক, বা তেখেতে এই ধাৰণাটো শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক লক্ষ্যৰ ধাৰণাটো তেখেতে জনপ্ৰিয় কৰি তুলিছিল। আৰু তেওঁ ল'ৰা ছোৱালী শিক্ষাৰ ওপৰত মত পোষণ কৰিছিল যে ল'ৰা ছোৱালীক প্ৰকৃতিৰ মুক্ত পৰিৱেশৰ ওপৰত বা মুক্ত পৰিৱেশত শিক্ষা দিব লাগে, তেতিয়া সেই শিক্ষা ল'ৰা ছোৱালীখিনিৰ কাৰণে ফলপ্ৰসূ হয় বুলি তেওঁ মত পোষণ কৰিছিল। ইয়াৰ পিছৰ প্ৰশ্ন, কুৱেশ্যন নম্বৰ 9, প্ৰথমে উদাহৰণ আৰু তাৰপিছত সংজ্ঞা দিয়াটো কোনটো পদ্ধতিৰ বৈশিষ্ট্য হ'ব? আৰোহী পদ্ধতি, অৱৰোহী পদ্ধতি, কিণ্ডাৰগাৰ্টেন পদ্ধতি, ওপৰত আটাইকেইটা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব আৰোহী পদ্ধতিৰ উদাহৰণ দিয়া আৰু তাৰপিছত সংজ্ঞা দিয়াটোতে বৈশিষ্ট্য। গতিকে এইটো মনত ৰাখিব, আৰোহী পদ্ধতিক ইণ্ডাক্টিভ মেথড বুলিও কোৱা হয়। ইয়াৰ পৰৱৰ্তী প্ৰশ্ন হ'ব কুৱেশ্যন নম্বৰ 10, তলৰ কোনটো অপৰাধ প্ৰৱণতাৰ কাৰণ? 4টা অপশ্যনৰ ভিতৰত ভগ্ন পৰিয়াল, কঠোৰ অনুশাসন, কুসংগৰ প্ৰভাৱ, ওপৰৰ আটাইকেইটা। শুদ্ধ উত্তৰটো আপোনালোকে গমেই পাইছে চাগে। শুদ্ধ উত্তৰটো হ'ব ওপৰৰ আটাইকেইটা কাৰকে ইয়াত প্ৰভাৱ পেলায়। অৰ্থাৎ ডেলিকুৱেঞ্চি, ইংৰাজীত যিটো ডেলিকুৱেঞ্চি শব্দ আছে, অপৰাধ সাধাৰণতে কৈশোৰ কালত এই সমস্যাটো দেখা পোৱা যায়। অপৰাধ প্ৰৱণতাৰ যিটো মানসিকতা গঢ়ি উঠে, আৰু ইয়াৰ মুখ্য কাৰণ হৈছে এইকেইটা আমি মুখ্য কাৰণ ক'ব পাৰোঁ। যেতিয়া কঠোৰ অনুশাসনতো ৰখা হয় ল'ৰা ছোৱালীক, তেতিয়াও তেওঁলোক প্ৰতিবাদী হৈ কিছুমান নকৰিবলগীয়া কাম কৰে, কিছুমান অপৰাধ কৰে। কেতিয়াবা কুসংগৰ প্ৰভাৱে ল'ৰা ছোৱালীক বিভিন্ন অপৰাধমূলক কাম কৰিবলৈ উদগনি যোগায়, বা সংগ বেয়া হ'লে, লগ সমনীয়া এইবিলাক বেয়া হ'লে। এতিয়া ভগ্ন পৰিয়াল মানে হৈছে ঘৰখনত যদি বিশৃংখল পৰিৱেশৰ সৃষ্টি হৈ থাকে, তেতিয়া ল'ৰা ছোৱালী এনেকুৱা হোৱা দেখা যায়। কৈশোৰকালত ল'ৰা ছোৱালীক মাক দেউতাকে হওক বা পৰিয়ালৰ অন্য লোকে হওক এক নিৰ্দেশনা দিব লাগে, ভাল কথা শিকোৱাৰ লগতে ঘৰখনৰ এক সুস্থ বাতাবৰণ সৃষ্টি কৰিব পাৰিলে ল'ৰা ছোৱালী এনেকুৱা সমস্যাসমূহে দেখা নিদিয়ে। শিক্ষাক ত্ৰিপাক্ষিক প্ৰক্ৰিয়া বুলি কোনে কৈছিল? ফ্ৰেডৰিক ফ্ৰৱেল, ছাৰ জন আডামছ, জন ডিউ পাৰ্চিনাল। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব শিক্ষাক ত্ৰিপাক্ষিক প্ৰক্ৰিয়া বুলি কৈছিল জন ডিউৱে। মনত ৰাখিব, জন ডিউৱে কৈছিল শিক্ষাক ত্ৰিপাক্ষিক প্ৰক্ৰিয়া বুলি। আৰু ইয়াতে আছে ছাৰ জন আডামছ, তেখেতে কৈছিল শিক্ষাক দ্বিপাক্ষিক প্ৰক্ৰিয়া। এতিয়া দ্বিপাক্ষিক প্ৰক্ৰিয়া, ত্ৰিপাক্ষিক প্ৰক্ৰিয়া কি আমি বুজি ল'ব লাগিব। দ্বিপাক্ষিক প্ৰক্ৰিয়া মানে হৈছে শিক্ষা ব্যৱস্থাটোত বা শিক্ষণত টিচিং লাৰ্ণিং প্ৰচেছত কি থাকে, এফালে শিক্ষক আৰু এফালে শিক্ষাৰ্থী। এতিয়া শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত যি সম্বন্ধ সৃষ্টি হয় তেতিয়াই শিক্ষণ হয় বুলি কৈছিল। কিন্তু শিক্ষাক ত্ৰিপাক্ষিক প্ৰক্ৰিয়া বুলি অভিহিত কৰি জন ডিউৱে মত পোষণ কৰিছিল যে ত্ৰিপাক্ষিক মানে হ'ল শিক্ষক শিক্ষাৰ্থীৰ লগতে আৰু এটা কাৰক জড়িত, লগতে সমাজখনো জড়িত হৈ থাকে। যিখন সমাজত ল'ৰা ছোৱালী ডাঙৰ হ'ব, সেইখন সমাজৰ বিষয়ে শিক্ষকে তেখেতসকলক শিকোৱা বা সেই সমাজৰ প্ৰভাৱ ল'ৰা ছোৱালীৰ গাত নিশ্চয়কৈ পৰে। গতিকে জন ডিউৱে দ্বিপাক্ষিক প্ৰক্ৰিয়াৰ কিছু সংশোধনী কৰি শিক্ষাক ত্ৰিপাক্ষিক প্ৰক্ৰিয়া বুলি কৈছিল। এইটো বুজি ল'ব এইখিনি কথা। কুৱেশ্যন নম্বৰ 12, ডেম'ক্ৰেচি এণ্ড এডুকেশ্যন নামৰ গ্ৰন্থখনৰ স্ৰষ্টা হ'ল? 4টা অপশ্যন, হাৰ্ভাৰ্ড, ছাৰ জন আডামছ, জন ডিউ, ৰুছো। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডেম'ক্ৰেচি এণ্ড এডুকেশ্যন গ্ৰন্থখন লিখিছিল জন ডিউৱে। জন ডিউৱে তেখেতে ডেম'ক্ৰেচি এণ্ড এডুকেশ্যন নামৰ গ্ৰন্থখন লিখিছিল। শৈশৱকালৰ সময় হ'ল জন্মৰ পৰা 5 বছৰ, জন্মৰ পৰা 8 বছৰ, 1ৰ পৰা 5 বছৰ, 2ৰ পৰা 5 বছৰ। ইয়াৰ উত্তৰটো হ'ব শৈশৱকালৰ সময় হ'ল জন্মৰ পৰা 5 বছৰ। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটিলৈ। কুৱেশ্যন নম্বৰ 14, শিশুকেন্দ্ৰিক শিক্ষাৰ বাটকটীয়া বুলি ক'লে কাক জনা যায়? অৰ্থাৎ চাইল্ড চেণ্টাৰ্ড এডুকেশ্যন, যিটো নেকি বৰ্তমান শিক্ষা ব্যৱস্থা। এতিয়া ইয়াত উত্তৰ আছে 4টা, ফ্ৰৱেল, মেৰিয়া মণ্টেছৰী, জন ডিউ, ৰুছো। উত্তৰটো হয়তো আপোনালোকে জানিব পাৰে, খুব সহজ প্ৰশ্ন, কিন্তু এই প্ৰশ্নটি এক্সামবিলাকত আহি থাকে, এনেকুৱা এক্সামবিলাকত। গতিকে ইয়াৰ উত্তৰটো হ'ব শিশুকেন্দ্ৰিক শিক্ষাৰ বাটকটীয়া বুলি ক'লে ৰুচুক আমি জানো। তেখেত আছিল শিশুকেন্দ্ৰিক শিক্ষাৰ বাটকটীয়া। আৰু মেৰিয়া মণ্টেছৰী, এই বিষয়েও মেৰিয়া মণ্টেছৰীয়ে মণ্টেছৰী শিক্ষা পদ্ধতিৰ লগত জড়িত বা মণ্টেছৰী শিক্ষা পদ্ধতি তেওঁ উদ্ভাৱন কৰিছিল, মনত ৰাখিব। কুৱেশ্যন নম্বৰ 15, কিণ্ডাৰগাৰ্টেন শব্দটোৰ অৰ্থ হ'ল কি? ইয়াত 4টা অৰ্থ আছে, বাধাগ্ৰস্ত শিশু, শিশু উদ্যান বা বাগিচা, শিশু ৰোগ, শিশু সমস্যা। এতিয়া ইয়াৰ উত্তৰটো হ'ব কিণ্ডাৰগাৰ্টেন শব্দটোৰ অৰ্থ হৈছে শিশু উদ্যান বা বাগিচা।
ইয়াৰ জন্মদাতা অৰ্থাৎ এই পদ্ধতিৰ উদ্ভাৱক বুলিলে আমি জানিম ফ্ৰেডৰিক ফ্ৰৱেল। ফ্ৰেডৰিক ফ্ৰৱেল আছিল কিণ্ডাৰগাৰ্টেন পদ্ধতিৰ উদ্ভাৱক আৰু তেখেতে শিশু উদ্যান বা শিশুসকলক খেলা ধূলাৰ মাজেৰে শিকোৱা এই পদ্ধতিৰ উদ্ভাৱন কৰিছিল। কুৱেশ্যন নম্বৰ 16 বক্তৃতা পদ্ধতি অৰ্থাৎ লেকচাৰ মেথড হ'ল শিক্ষককেন্দ্ৰিক, শিশুকেন্দ্ৰিক, সমাজকেন্দ্ৰিক, ক আৰু খ দুয়োটাই শুদ্ধ। 4টা অপশ্যনৰ বিপৰীতে শুদ্ধ উত্তৰটো হ'ব বক্তৃতা পদ্ধতি হ'ল শিক্ষককেন্দ্ৰিক। মনত ৰাখিব বক্তৃতা পদ্ধতি সদায় শিক্ষককেন্দ্ৰিক, কাৰণ শিক্ষকে বক্তৃতা দিয়ে বা লেকচাৰ দিয়ে আৰু সেই লেকচাৰ ল'ৰা ছোৱালীয়ে শুনে বা তাৰ পৰা যিখিনি শিকে এইটো কিন্তু শিক্ষককেন্দ্ৰিক বুলিহে জনা যায়। আৰু এইখিনি সাধাৰণতে লেকচাৰ মেথডটো প্ৰাথমিক পৰ্যায়ৰ কাৰণে বৰ বিশেষ উপকৃত বা ফলপ্ৰসূ নহয়, ই অলপ উচ্চ পৰ্যায়ৰ কাৰণে ল'ৰা ছোৱালীৰ কাৰণে ফলদায়ক বুলি জানিব পাৰি। কুৱেশ্যন নম্বৰ 17 চাইক'লজি শব্দটো কোন ভাষাৰ পৰা উৎপত্তি হৈছে? ইয়াৰ অপশ্যন আছে 4টা গ্ৰীক ভাষা, লেটিন ভাষা, জাৰ্মান ভাষা, ওপৰৰ এটাও নহয়। শুদ্ধ উত্তৰটো হ'ব চাইক'লজি শব্দটো আহিছিল গ্ৰীক ভাষাৰ পৰা। এতিয়া গ্ৰীক ভাষাৰ কি শব্দৰ পৰা আহিছে? অৰ্থাৎ গ্ৰীক ভাষাৰ দুটা শব্দৰ পৰা এই চাইক'লজি শব্দটো আহিছে, এটা হ'ল চাইকি আৰু এটা লগছ। মনত ৰাখিব চাইকি আৰু লগছ। এতিয়া চাইকি শব্দৰ অৰ্থটো আমি জানিব লাগিব। চাইকি শব্দৰ অৰ্থ হৈছে মন বা আত্মা আৰু লগছ মানে হৈছে বিজ্ঞানসন্মত অধ্যয়ন। এতিয়া দুয়োটা লগ কৰি আমি গম পাম যে চাইক'লজি মানে হ'ল মনৰ বা আত্মাৰ সম্বন্ধে বিজ্ঞানসন্মত অধ্যয়নকে চাইক'লজি বুলি কোৱা হয়। পৰৱৰ্তী কুৱেশ্যন অনগ্ৰসৰ ছাত্ৰ ছাত্ৰীৰ প্ৰকৃত বয়সতকৈ মানসিক বয়স হয় ডেছ অৰ্থাৎ কম, বেছি, সমান, ওপৰৰ গোটেইকেইটা শুদ্ধ। এতিয়া ইয়াতে হ'ব যে অনগ্ৰসৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰকৃত বয়স অৰ্থাৎ তেওঁলোকৰ ফিজিকেল বয়স বা দৈহিক বয়সতকৈ মানসিক বয়স কি হয়? কম হয়। সেইকাৰণে তেওঁলোক অনগ্ৰসৰ, অৰ্থাৎ যেনেকৈ তেওঁলোকৰ বৰ্ধনটো হয়, বৃদ্ধি হয়, তেওঁলোকৰ কিন্তু বিকাশ ঠিক তেনেকুৱাকৈ নহয়। সেইকাৰণে তেওঁলোকৰ মানসিক বয়স শাৰীৰিক বয়সতকৈ কম বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 18 মনোবিজ্ঞানৰ প্ৰথম পৰীক্ষাগাৰ কোনে স্থাপন কৰিছিল? অপশ্যন ক কেটেল, খ গিলবাৰ্ট, গ মেকডুগেল, খ উইলিয়াম উণ্ড। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব মনোবিজ্ঞানৰ প্ৰথম পৰীক্ষাগাৰ স্থাপন কৰিছিল উইলিয়াম উণ্ড নামৰ মনোবিজ্ঞানীগৰাকীয়ে। কুৱেশ্যন নম্বৰ 20 ফিজিঅ'নমি মানে কি? ইয়াৰ উত্তৰ হ'ব লেভেটাৰ নামৰ মনোবিজ্ঞানী এজনে ব্যক্তিত্বৰ সম্পৰ্কে অধ্যয়ন কৰি এই সংজ্ঞা আগবঢ়াইছিল বা এই অধ্যয়নৰ বিষয়ে তেওঁ মন্তব্য প্ৰকাশ কৰিছিল যে মানুহৰ বা ব্যক্তিৰ মুখৰ চেহেৰাৰ প্ৰকৃতি অধ্যয়ন কৰি ব্যক্তিৰ ভিন্নতা দেখা যায় বুলি তেওঁ কৈছিল আৰু এই অধ্যয়নটোকেই তেওঁ ফিজিঅ'নমি বুলি কৈছিল। গতিকে বন্ধুসকল আজি এই ভিডিঅ' যোগে আপোনালোকলৈ আমি 20টা কুৱেশ্যন এনচাৰ আগবঢ়ালোঁ। এই কুৱেশ্যন এনচাৰ কিন্তু আপোনালোকে ভালকৈ চাই ল'ব আৰু যদি ইয়াৰ পৰা আপোনালোকে উপকৃত হয় তেতিয়াহ'লে আমাৰ ভাল লাগিব। গতিকে ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আকৌ এবাৰ ধন্যবাদ জনাইছোঁ আৰু ভিডিঅ'টো যদি পাৰে শ্বেয়াৰ কৰি দিব।